শ্ৰী ৰাজহুৱা দৌল মহোৎসৱৰ 103তম দৌল মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। আজিৰ দ্বাৰ উন্মোচন কৰিলে সন্মানীয় ৰাতুল শৰ্মা ডাঙৰীয়া আৰু লগতে ইয়াৰ পিছতে আমাৰ মন্ত্ৰী প্ৰজ্বলন আছে, ৰাতি সাংস্কৃতিক সন্ধিয়া আছে। অহা কাইলৈ দিনৰ পৰা পূজা ভাগ চলিব আৰু ৰাতিও সাংস্কৃতিক অনুষ্ঠান আছে আৰু এই পূজা ভাগত এই অঞ্চলৰ সকলো ৰাইজৰে সহায় সহযোগৰ লগতে উপস্থিতি আমি শ্ৰদ্ধা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ। আজি আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বঙালীকুছিত আমাৰ 103 সংখ্যক এইবাৰ দৌল মহোৎসৱ আয়োজন কৰিছে আৰু এই দৌল মহোৎসৱৰ আজি প্ৰথম দিন, 3দিনীয়া কাৰ্যসূচীৰ। এই প্ৰথম দিনটোত দৌল মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ সৈতে একেলগে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এক আধ্যাত্মিক প্ৰশান্তি লাভ কৰিছোঁ আৰু এই ধৰণৰ আধ্যাত্মিক বাতাবৰণৰ জৰিয়তে অঞ্চলটোত সকলোৰে মাজত থকা যি ভাতৃত্ববোধৰ এডাল কটকটীয়া এনাজৰী, সেইডাল আৰু অধিক সুদৃঢ় কৰাৰ এক সুবিধা পোৱা যায় এই অনুষ্ঠানসমূহৰ জৰিয়তে। এই অঞ্চলটোৰ ৰাইজ অত্যন্ত ধৰ্মপৰায়ণ আৰু সকলোৰে মাজত এটা মিলাপ্ৰীতি আছে, এক আত্মীয়তা আছে আৰু সেই আত্মীয়তাটোকে এই অনুষ্ঠানসমূহে আৰু অধিক সুদৃঢ় কৰি তোলে। ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোক একেলগে লগ লাগি এই দৌল মহোৎসৱখনত আজি 100টা বছৰতকৈ অধিক সময়, 103 বছৰত ভৰি দিছে। গতিকে 100 বছৰতকৈ শতক গৰকি যোৱাৰ পিছতো তেখেতসকলৰ উৎসাহ উদ্দীপনা অত্যন্ত সজীৱ হৈ আছে আৰু সেই উৎসাহ উদ্দীপনাই অহা সময়ত আমাৰ উঠি অহা প্ৰজন্মই আগুৱাই লৈ যাব বুলি ইয়াত এক পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু এই পৰিৱেশৰ জৰিয়তে আমি বিশ্বাসী যে এই অঞ্চলত এনেকুৱা বহুতো শতবৰ্ষ এই অনুষ্ঠানটোৱে গৰকিবলৈ সুবিধা পাব আৰু এই অনুষ্ঠানটোক অহা সময়ত আৰু অধিক শক্তিশালী স্থিতিলৈকে আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক বা এই অনুষ্ঠানটোৰ সকলো ধৰণৰ যাৱতীয় কাম কাজসমূহ অধিক শক্তিশালী স্থিতিলৈ লৈ যোৱাৰ কাৰণে আমিও তেখেতসকলৰ লগত সমানে হাত উজান দিয়াৰ কাৰণে আজিৰ দিনটোত বদ্ধপৰিকৰ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।